যেতিয়া মেম্বাৰৰ পৰা আহিছে তাত হেগ্ৰামৰ মহিলাৰ কোনো ৰল নাই, কিন্তু তেওঁ এনেকুৱা জহালে যে তেওঁ মানে মিডিয়েটৰ হৈ গ'ল। তেওঁ এটা পক্ষতো কেনেকৈ মিডিয়েটৰ হ'ব? মিডিয়েটৰ হ'বই নোৱাৰে। ইভেন লিডাৰশ্বিপ কুৱেশ্যনটো আহিছে, কাৰণ এইবাৰ যিটো আলোচনা হ'ব NDP ৰ হ'ব। যোৱাবাৰ BLT আছিলে, আফচৰ আছিলে, তাৰপিছত তেওঁলোকে BPF চৰকাৰ বনালে। এইবাৰ পলিটিকেল মাইনাছটো পাব কিন্তু NDP পাৰ্টি, যাৰ কাৰণে তেওঁলোকে গোবিন্দ বসুমতে ভাগ কৰি কিনে তেওঁলোকে ঢেৰ প্ৰমাণ দিলে, আৰু এইটো গ্ৰুপক তেওঁলোকে পকেটত সোমাব পাৰে নেকি এইটো চেষ্টা কৰি আছে। তেওঁলোকৰ এইখিনি ভিতৰৰ কথা, আৰু তেওঁলোকে তাৰ লগত যিসকল মানে নন ট্ৰাইবেল বা নন বড়ো লোক আছে তেওঁলোকৰ গোটেই ইস্যুখিনি দাও খুলিছে, আৰু কাটোক তেওঁলোকে মাধ্যম কৰি লৈছে। আমি সেইকাৰণে কৈছো যে কাটোক তেওঁলোকে বাৰ্গেনিং কৰাৰ মেইন পলিচি হিচাপে লৈছে। যি কথাখিনি বাৰ বাৰ কৈছো যে আজি UTC সিদ্ধান্তৰ ক্ষেত্ৰত আমাৰ বিশেষ অসুবিধা একো নাই যদি অসম বিভাজন নহয়, আৰু যদিহে তাত থকা বিভিন্ন অজনজাতীয় লোকসকলৰ অধিকাৰ মৰ্যাদাখিনি তাত এডজাষ্ট কৰা হয়। কাৰণ BTC চুক্তিৰ সময়ত তেওঁলোকৰ অলৰেডি গোটেই বস্তুবিলাক ভাইলেশ্যন হৈ গ'ল। আমি ভাবিছোঁ UTCৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰে এইখিনি শুধৰণি কৰাৰ সুবিধা এটা পাইছে, তেওঁলোকে সেই সুযোগটো ল'ব বুলি মই আশা কৰোঁ। আৰু আজি আমি কৰাপশ্যনৰ কথাটো ক'বৰ কাৰণে একেবাৰে বাধ্য হ'লোঁ। এইখিনি কথাৰ পৰা আমি এটা কথা বুজিম নেকি যে ইয়াত চেণ্ট্ৰেল ষ্টেটৰ মৌন অনুমোদন আছে, তাৰ পৰা তেওঁলোকে কিবা ভাগ পায় নেকি? যদি ভাগ নাই পোৱা, এই ঠিকাদাৰ পাৰ্টিটোৱে যিসকলে কাম কৰিছিল তেওঁলোকে BTC প্ৰশাসনৰ ওচৰত গৈছিল, সকলোৰে ওচৰত গৈছিল, সকলোৱে ক'ব কেৱল হ'ব হ'ব, কিন্তু 3 বছৰ তেওঁলোকে আজি মাৰ্চত যদি তেওঁলোকে কেছ নকৰে বা একো নকৰে তেওঁলোকৰ 3 বছৰ পিছত বিলৰ কোনো ভেলু নাথাকিব। এতিয়াও কৈ আছে যে অথচ আমি নিজে যিখিনি প্ৰাথমিক ইনকুৱাৰী কৰিলোঁ, এজন MPয়ে কৰাৰ কথা নাছিল, চৰকাৰৰ এইটো দায়িত্ব আছিল। BTC এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে তেওঁলোকে। এই জাষ্ট নমুনাহে, মই আগতেও কৈছিলোঁ যে ৰাইজৰ হাতত এনেকুৱা বহুত তথ্য সমল আছে, কেছ কাটাল কৰিলে তাৰ আমোলা বিষয়াই হওক আৰু ৰাজনৈতিক নেতাই হওক তেওঁলোকে কিন্তু জেলতে থাকিব, তেওঁলোকে এছেম্বলিৰ ভিতৰত নহয়। আৰু আমাৰ মহন্ততে যিখিনি কথা কৈছে তাত থকা নন ট্ৰাইবেল বুলি কথা নহয়, অৰ্থাৎ যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ মৌলিক অধিকাৰ আছে, তেওঁলোকৰ ভূখণ্ডত তেওঁলোকে নিজৰ সকলো নাগৰিক অধিকাৰ সহ জীয়াই থকা, তেওঁলোকে কেৱল ট্ৰাইবেলসকলে পাব, জেনেৰেল নাপাব, এইটো কথা হ'ব নোৱাৰে। আজি মই বেলেগৰ কথা নকওঁ, মুছলিমসকলেও হয়তো ক'ব পাৰে বিদেশী বুলি। আজি কোচৰাজসকলক তেওঁলোকৰ কমতাপুৰ তেওঁলোকৰ নিজৰ ৰাজ্য আছিল, ৰজা আছিল, দৰঙত তেওঁলোকৰ নিজৰ ৰাজ্য আছিল, ৰজা আছিল। আজি চাহ বাগানৰ বা আমাৰ আদিবাসীসকলৰ চান্তালবোৰ আদি কৰি তেওঁলোকৰ অসমত অহাৰ তেওঁলোকৰ 300-400 বছৰৰ ইতিহাস আছে, তাৰপিছত তেওঁলোকে ভূমিপুত্ৰ নহয় নেকি? বেলেগ কথা মই নকওঁ বাৰু, আমাৰ মুছলিম বা বেংগলীৰ কথা মই নকওঁ, বাকীখিনি কথা কৈছোঁ। গতিকে এই ধৰণৰ ষড়যন্ত্ৰখিনি এইটো মই ভাবোঁ অসমৰ ভৱিষ্যতৰ স্বাৰ্থৰ কাৰণে নহয়, বৰঞ্চ অসমখন ভাগ কৰা ধৰ্মীয়ভাৱে মাটি মালিক লৈ বা আমাৰ জাতি গোষ্ঠীক লৈ টুকুৰা টুকুৰা কৰা আছিলে পলিচি। সেইকাৰণে কৈছে যে আমি চেণ্ট্ৰেল ষ্টেটক এইবাৰ তেওঁলোকৰ সুবিধা হৈছে, তেওঁলোকে UTC কৰক, কিন্তু সেই UTC যাতে অসমৰ কাৰণে মংগলজনক হয়, অসমৰ কাৰণে যাতে ক্ষতিকাৰক নহয়। আমি জাষ্ট সেইখিনি কথাই ক'ব বিচাৰিছোঁ। হয়, ট্ৰাইবেল ছাবপ্লেনৰ স্কিম মই এই কাগজটো আপোনাক দি দিম যে 3 বছৰ তেওঁলোকে বিল দাখিল কৰা, এতিয়ালৈকে এইটো কাম হোৱা নাই। আৰু আমাৰ যিখিনি ইনভেষ্টিগেশ্যন যিজনে নাদিম আহমেদ চহী কৰিছে, তেওঁৰ আমি ইনফৰ্মেলি জনা মতে তেওঁৰ চহীটো তেওঁ নকল কৰা হৈছে, যিখনক লৈ গোটেই স্কিম এপ্ৰুভেলৰ গোটেইখিনি হৈছে যে এইটো কেনেকুৱা ধৰণৰ কিমান পৰ্যায়লৈকে কিমান ডাঙৰ ইয়াত মানে ঘটনা হৈছে। আৰু BTCত য'ত 2 কোটি টকা থাকে তাত সিহঁতে 50 কোটি টকা কাম কৰে। কোনে দিলে তেওঁলোকক এই অধিকাৰ? তাৰ পৰিস্থিতিখিনি কোনে হেৰি কৰিব? কেগক তেওঁলোকে কেয়াৰ নকৰে, CBI তেওঁলোকে কেয়াৰ নকৰে, কাকো কেয়াৰ নকৰে। আমাৰ যদি কেৱল শত্ৰুতা কৰাৰ ইচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে আমি জাষ্ট কোৰ্টত এটা অৰ্ডাৰ আনি কিনে তেওঁলোকক CBI পেলাই দিব পাৰোঁ। আমি এইটো কৰা নাই এতিয়ালৈকে, কিন্তু মই নকৰিলে বুলি আৰু বেলেগে নকৰিব নেকি? সেইকাৰণে কৈছোঁ তেওঁলোকে শুধৰণি কৰাৰ সময় আহিছে। চৰকাৰে BTC কৰি যিটো ভুল কৰিলে সেই ভুলটো যাতে নকৰে, তাক এটা সুকীয়া এডমিশ্যন দিয়াৰ লগে লগে তাত যে ভিজিলেন্স লাগে, মনিটৰিং লাগে, তাত যে চিষ্টেমটো ঠিকে আছে নাই এইটো হ'ব লাগে, এই কথাখিনি তেওঁলোকে কেয়াৰ কৰাটো উচিত। আজি তেওঁলোকে ডিষ্ট্ৰিক্ট পঢ়াৰ কথা কৈছে, আপোনালোকে বাক্সা চিৰাং কোকৰাঝাৰত চাওক, গৈ কিনে তাত আপুনি ডিপাৰ্টমেণ্টৰ সেইবিলাকে অফিচাৰ বিচাৰি নাপায়।
নন সেক্ৰেটাৰী জইণ্ট সেক্ৰেটাৰী লেভেলৰ মানুহ দিব লাগে, এতত মানে কেৰাণী মানুহবিলাক বহাই দিছে তেওঁলোকে। এনেকে চলিব নেকি? গতিকে সেইকাৰণে কৈছে যে সকলোৱে ভাবিছিল যে বিজেপি চৰকাৰ অহাৰ পিছত সঁচাকে পৰিৱৰ্তন এটা আহিব, বিদেশী মুঠেও অহা নাই। আৰু আমি কৈছো যে আমাৰ যুঁজখন পলিটিকেল যুঁজ, তেওঁলোকে যিয়ে নকৰক কেলে এইবাৰ তেওঁলোকে কোনো কাৰণতে বাচিব নোৱাৰে, এইটো কথা মই আজিও কৈছো আৰু আহি থকা দিনতো কম, আৰু আমি এইটো প্ৰমাণ কৰি দিম। আজি আমাৰ ৰাইজে মনে মনে আচলতে নাভাবিব, কাৰণ আমাৰ মানুহখিনি এতিয়া আহিছিলে আমি অহাৰ পিছত যিহেতু আমাৰ প্ৰতি আস্থা ভৰসাখিনি আছে, তেওঁলোকে চুপচাপ আছে, নহ'লে এই সময় ডাঙৰ হঙা হ'লহেঁতেন। আমি কৈছো এইবিলাক কোনো কৰা দৰকাৰ নাই, এইবিলাক কোনো দৰকাৰ নাই, আমি পলিটিকেলি ফাইট দিম। আৰু এটলিষ্ট আমাৰ এইখিনি বিশ্বাস আছে যে চৰকাৰে কমচে কম এইবাৰ অসমৰ ক্ষতি হ'ব পৰা একো সিদ্ধান্ত তেওঁলোকে নল'ব, আৰু যদি লয় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ 21ত বিদায় অনিবাৰ্য। আজি আছু বা ছাত্ৰমতে কৈ আছে নতুন দলৰ কথা, তেওঁলোকে বিদায় দিয়াৰ কথা কৈ আছে। মইতো আজি নিশ্চিতভাৱে কৈছো যে যদিহে তেওঁলোকে বিটিচি ৰাইজৰ লগত এনেকুৱা ধৰণৰ কিবা খেল খেলে, তাৰ পৰা আৰম্ভণি হ'ব। এতিয়া বহুতৰ মানে হেৰি হৈ আছে, ক'ৰ পৰা আৰম্ভণি কৰিব, আমি কৈছো বিটিচিৰ পৰা আৰম্ভণি কৰিব। নিশ্চিতভাৱে যদি তেওঁলোকে আজি চাওক ভাষাৰ ক্ষেত্ৰত, আজি ক্লিয়াৰ কথা যে ভাৰতবৰ্ষৰ ভাষাৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে ইয়াত 4 নম্বৰ ভাষা নাই কত। এই বিটিচিৰ 4 নম্বৰ ভাষা হ'ব অসমীয়াটো, কাৰণ হিন্দী ইংলিছ নাই এটা। যদি বড়ো মিডিয়াম তেওঁলোকৰ কাৰণে হয়, এছামিজ মিডিয়াম মানুহে কি কৰিব? 81% তাতে একাডেমিলে এছামিজ ব্যৱহাৰ কৰে, কাৰোবাৰ ঘৰত বাংলা ক'লেও, কাৰোবাৰ ঘৰত নেপালী ক'লেও, কাৰোবাৰ ঘৰত চান্তাল ক'লেও, কিন্তু তেওঁলোকে অসমীয়া ভাষাটো ব্যৱহাৰ কৰে। এনেকুৱা এটা সিদ্ধান্ত ল'ব গৈ আছে। আমাৰ একেবাৰে মানে বিজ্ঞ সুনামী মন্ত্ৰী ডাঙৰীয়াই ধুনীয়াকে কৈছে যে বিদেশী বড়ো ভাষাটো মানে অসমীয়া ভাষাটো সহযোগী ভাষা হ'ব। তেওঁলোকে অলপ লজ্জা নহ'ল, তেওঁলোকে এবাৰো নাভাবিলে যে এইটোৰ ফলত কেনেকুৱা ধৰণৰ ডাঙৰ ক্ষতি হ'ব গৈ আছে। এইটোৰ ফলত বড়োসকলক সহায় কৰা হোৱা নাই, বৰঞ্চ তেওঁলোকক অপমানিত কৰা হৈছে। বড়ো যিবিলাক লিটাৰেচাৰ আছে তেওঁলোকেও কৈছে যে আমিতো বিচাৰো যে অসমীয়া ভাষাটো তাত ছেকেণ্ড ভাষা হওক, আমি বিচাৰিছো বড়ো ভাষাটো মৰ্যাদাটো পাব লাগে, আমিতো এইটো না কৰা নাই। আজি ইমান দিন হ'ল বড়ো ভাষাৰ কাৰণে সুকীয়া সঞ্চালকালয় ল'ব লাগে বুলি কৈছে, আজিলৈকে তেওঁলোকে কৰি দিব পৰা নাই। আজি এটা ডাঙৰ মহিলাই কৈছিল যে ট্ৰাইবেলৰ কাৰণে আমি সকলো কৰি দিম, কিন্তু আজি ট্ৰাইবেল পপুলেশ্যন প্ৰায় 7 লাখ বিঘা মাটিত তেওঁলোকে জংঘলত আছে, আজিলৈকে মাটিৰ এটা কাগজ দিয়া নাই তেওঁলোকে। নন ট্ৰাইবেলখিনিৰ কথাটো বাদেই দিলো। আজি মহন্তদাই যিখিনি কথা কৈছে, এই যে প্ৰদ্যুৎ বৰা কেছটো লয়, এতিয়া গাঁৱে গাঁৱে তেওঁলোকে কৈছে যে নৱশৰণীয়া মহন্তই এনেও কেছটো কৰিছে প্ৰদ্যুৎ বৰাৰ জৰিয়তে। নৱশৰণীয়া আহিছে 14 চনত, তেওঁ কেছ কৰিছে 12 চনত, আৰু যি সময়ত কেছ কৰিছিল বিজেপিৰ তেওঁ তেতিয়া দায়িত্ব নাছিলে। কেইবাদিন হৈছে সিহঁতৰ জনপ্ৰতিনিধি কিবা কিবিবিলাক আজি চব ৰাইজে খেলা আৰম্ভ কৰিছে। MLA এজনৰ পৰা চকত চান্স পালে 10জন মানুহলৈ কথা পাতে যে এইবাৰ মাতি দিম, এইটো কৰিম, সেইটো কৰিম। তেওঁলোকে চব প্ৰটেকশ্যন ক্লাছ হ'ব। তোমালোকে 15 বছৰ শাসন কৰিলা, এই ইছ্যুটো 15 বছৰ ধৰি কেৱল ফটো চাটো ব্যৱহাৰ কৰিলে, তেওঁলোকে এবাৰ কেলে নকৰিলে? তাত মাত্ৰ এটা যদি অলপ মাইনৰ এটা মানে চেঞ্জ কৰিলেহেঁতেন যে ইয়াত থকা যিখিনি নন ট্ৰাইবেল লোক আছে তেওঁলোকক প্ৰটেক্টেড 2003 চনত যিসকল আছে প্ৰটেক্টেড ক্লাছ হিচাপে তেওঁলোকে মাত্ৰ ইনক্লুড কৰিলেহেঁতেন, এই সমস্যাটো এটা কলমত মানে খতম আছিলে। ইয়াত আৰু ষড়যন্ত্ৰ আছে। এইবাৰ প্ৰটেক্টেড ক্লাছৰ হয়তো মাটিৰ ক্ষেত্ৰত তেওঁলোকে আমাৰ হয়তো মুছলিম মানুহখিনি তেওঁলোকে মাতি দিব। চলি আছে আলোচনা এইবিলাক। ইভেন যেতিয়া মাটিৰ ক্ষেত্ৰত চাপ কৰাৰ কথা আছে তেনেকুৱা ধৰণৰ কথা আহিছে। সেইকাৰণে কৈছে যে জাতি ধৰ্ম বৰ্ণৰ নামত পলিটিক্স কৰাৰ সলনি মই ভাবোঁ চৰকাৰবিলাকে অসমৰ বৃহত্তৰ ৰাইজৰ শান্তি সম্প্ৰীতি প্ৰগতিৰ কথা ভাবক, এইখিনিতো আমি বিচাৰোঁ। আৰু এই আইডিঅলজিত আমি বিশ্বাস কৰাই নহয়, এই আইডিঅলজিক আমি অসমত ইষ্টাব্লিছ কৰিম। ধন্যবাদ।